কথা এটা ইমাজিন কৰকচোন ৰাতি 2টা বজাত আপোনাৰ মোবাইললৈ এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিছে আপুনি ফোনটো ৰিচিভ কৰিলে ফোনটো হিটো মোৰ পৰা এটা অচিনাকি কণ্ঠই আপোনাৰ নাম ধৰি ফুসফুসাই যদি কয় মই তোমাৰ ঠিক পিছফালে থিয় হৈ আছোঁ তেতিয়া আপুনি কি কৰিব ভয়ত গুট মাৰি যাব নে পিছলৈ ঘূৰি চাব আজিৰ কাহিনীটো অসমৰ নলবাৰী জিলাৰ এখন সৰু গাঁৱৰ এজন যুৱকৰ সৈতে সংঘটিত হোৱা এটা সঁচা আৰু ভয়ংকৰ ঘটনাৰ ওপৰত আধাৰিত কাহিনীটো শুনাৰ পিছত হয়তো আপুনিও মাজনিশা অচিনাকি ফোন কল ধৰাৰ আগতে হাজাৰবাৰ ভাবিবলৈ বাধ্য হ'ব আৰম্ভণিৰ পৰা শেষলৈকে চাব দেই এই কাহিনীটো 2023 চনৰ নলবাৰী জিলাৰ এখন সৰু গাঁৱত ৰাহুল নামৰ এজন যুৱক আছিল নলবাৰী টাউনত সি চাকৰি কৰিছিল আৰু টাউনৰ পৰা গাঁৱৰ ঘৰলৈ বাইকেৰে অহা যোৱা কৰিছিল মানে ভাড়াঘৰ চাৰঘৰ লোৱা নাছিল প্ৰায় 10-15 কিলোমিটাৰমান ৰাস্তা হ'ব এদিন ৰাতি তেতিয়া প্ৰায় 1:45 হৈছে সময়টো ৰাহুলে নিজৰ বাইকখনেৰে নিৰ্জন পথটোৰে ঘৰলৈ আহি আছিল ৰাস্তাত কোনো জনশূন্য নাছিল মানুহটো বাদ দিয়ক কুকুৰ মেকুৰীও নাছিল একোৱে নাছিল মানে হুৰহুৰা বতাহ মাৰি আছিল ৰাস্তাটোৰ দুইকাষে ঘন ঘন বাহনীৰ ওপৰে পাৰ হৈ যোৱা বতাহজাক এক অদ্ভুত আৰু ৰহস্যময় পৰিৱেশৰ সৃষ্টি কৰিছিলে তেনেকুৱাতে হঠাতে নিস্তব্ধতা ফালি ৰাহুলৰ ফোনটো বাজি উঠিল স্ক্ৰীনত ৰাহুলে বাইকখন লাহেকৈ শ্ল' কৰি ফোনটো উলিয়ালে স্ক্ৰীনত দেখিলে এটা আননোন নম্বৰ ইমান ৰাতি কোনে ফোন কৰিব পাৰে প্ৰথমে ৰাহুলে গুৰুত্ব নিদিলে ফোনটো চাইলেণ্ট কৰি জেপত ভৰাই দিলে মানে ভাইব্ৰেশ্যন মোডত থৈ দিলে কিন্তু ফোনটো বাৰে বাৰে মানে ভাইব্ৰেট হৈ থাকিল ঘৰকৈ বাজি থাকিলে শেষত অতিষ্ঠ হ'ল আৰু বাইকখন কাষত ৰখালে ফোনটো কাণত লগালে হেল্ল' অলপ মানে খঙত কৈছেতো অলপ দেৰি সিফালৰ পৰা একো ৰেছপন্স নাহিল ৰাহুলে আকৌ ক'লে হেল্ল' কোনে কৈছে এটা কপি থকা অত্যন্ত ভয়াতুৰ মহিলাৰ কণ্ঠ ফোনটো সিটো মোৰ পৰা শুনা গ'ল ৰাহুল পিছফালে নাচাবা ৰাহুল আচৰিত হৈ গ'ল ৰাহুলে মানে আকৌ মানে ফোনত ৰিপ্লাই দিলে কোন হয় আপুনি ৰাতিখন কি ধেমালি কৰিছে আপুনি কোন হয় একো উত্তৰ নাহিল একো ৰেছপন্স নাহিল ফোনটো কাট খাই গ'ল ৰাহুলে এইবিলাক ইগন'ৰ কৰিলে আৰু লাহে লাহে বাইকখন চলাই পিনে আকৌ ঘৰলৈ যাবলৈ আৰম্ভ কৰিলে ঘৰলৈ মানে আৰু 5 কিলোমিটাৰমান থাকে এখন ডাঠ হাবি পাৰ হৈ যাব লাগে এই হাবিখন মানে বহুত জয়াল মানে বাহনি কাঠনি ধেৰ কিবা কিবি ৰাহুলে বাইক চলাই গৈ আছে এইবোৰ কথা বাদ দিলে তাত লাহে লাহে টোপনিও বন্ধ ধৰিছে এনেকুৱাতে আকৌ ফোনটো বাজিলে আচৰিত এইবাৰ ৰাহুলে আকৌ ফোনটো উলিয়াই পিনি ক'লে কোনে কৈছে অলপ মানে খঙত ক'লে সেইটো মোৰ পৰা আকৌ ক'লে ৰাহুল সেইটো এতিয়া তোমাৰ পিছত বহুত জোৰে দৌৰি আহিছে ৰাহুল তুমি পিছলৈ একদম নাচাবা ৰাহুলৰ বুকুখন শ্ৰিং কৰিলে আচৰিত কথা মই বাইক চলাই আছোঁ বুলি কেনেকৈ গম পালে কোনে ফোন কৰিছে এইটোতো প্ৰেংক কল কেতিয়াও হ'ব নোৱাৰে ৰাহুলে মনতে ভাবিলে আপুনি ভাবকচোন ৰাহুলৰ জেগাত যদি আপোনাৰো যদি তেনেকৈ ফোন এটা আহে আপুনিতো তেনেকৈ ভাবিবলৈ বাধ্য হ'ব ন কথাটো তেনেকুৱা ধৰণৰ ৰাহুলে বাইকক পূৰা এক্সেলেটাৰ দবাই দিলে 80-90+ হৈ গ'ল একদম পূৰা ভয়টো খাবই লাগিব না ময়ো ভয় খাম আপোনালোকেও ভয় খাব কিন্তু মানে একদম উপায় নাই ৰাহুলে মানে কৌতুহলটো দবাব নোৱাৰিলে আৰু বাইকৰ RVMখনে পিছফালে চালে আইনাখনত বাইকৰ RVMখনৰ যিটো দৃশ্য দেখিলে ৰাহুলৰ বুকুৰ কলিজা ওলাই যাওঁ হৈ গ'ল কি দেখিলে গম পায়নে ৰাহুলে পিছফালে দেখিলে অন্ধকাৰ ৰাস্তাটোৰ মাজত বগা কাপোৰ পিন্ধা মহিলা এজনী থিয় হৈ আছে কিন্তু আচৰিত কথাটো হ'ল যে কি ৰাহুলে যিমান স্পীডত বাইকখন চলাইছে আইনাখনত সেই মহিলাগৰাকী সিমান ডিষ্টেঞ্চতে উৰি অহা নিচিনা লাগিছে ৰাহুলৰ বুকুখন ডিপিং কৰিছে হাৰ্টবিট পূৰা তীব্ৰ হাৰ্টবিট মাৰিছে মানে ৰাহুল কি কওঁ কি নকওঁ লাগিলে তেনেকুৱাতে আকৌ ফোনটো বাজিলে ৰাহুলে কপা হাতেৰে ফোনটো মানে এখন হাতে এক্সেলেটাৰ পাইছে এখন হাতে জেপৰ পৰা ফোনটো উলিয়াই কাণত লগাইছে ফোনটো সেইটো মোৰ পৰা ক'লে ৰাহুল মই কৈছিলোঁ নহয় তুমি পিছলৈ কিয় গৈছিলা এতিয়াও নাচাবা যদি চোৱা নহয় দিগদাৰ আছে বুলি কৈ পিনি ফোনটো কাট খাই গ'ল ৰাহুলে নিজৰ ভয় নিয়ন্ত্ৰণ কৰিব কেতিয়াও নোৱাৰিলে সেইটো চিটুৱেশ্যনত মই হ'লেও নোৱাৰিম আপুনি হ'লেও নোৱাৰিব ভাবকচোন বাৰু সি ডাঙৰ ভুল কৰি পেলালে সি ডিঙিটো পিছফালে ঘূৰাই দিলে মানে পিছলৈ চাই দিলে একে মুহূৰ্ততে ৰাহুলৰ চকু স্থিৰ হৈ গ'ল সেই বগা কাপোৰ পিন্ধা মানুহজনী কোনো দূৰত নাছিল তেওঁ ঠিক ৰাহুলৰ একদম বাইকৰ পিছ চিটত বহি আছিল তেতিয়া ৰাহুলে তেওঁ মুখলৈ চালে তাত কোনো নাক মুখ নাছিল কেৱল দুটা ক'লা গভীৰ মাংসহীন চকুৰ গাত মানে একদম নৰকংকাল টাইপৰ ৰাহুলে ভয়তে চিঞৰি দিলে বাইকৰ নিয়ন্ত্ৰণ হেৰাই বাইকখন ৰাস্তা কাষৰ দ খাৱৈত পৰি গ'ল ৰাহুল উৰি গৈ এজোপা শাল গছত নিজৰ মূৰটো মাৰি দিলে পাছদিনাখনৰ পৰিৱেশ আৰু পুৱা গাঁৱৰ মানুহে ৰাহুলৰ মৃতদেহটো উদ্ধাৰ কৰিলে সেই শাল কাঠৰ মানে কাঠনিডৰাত তেওঁ ৰাহুল মানে একদম মানে মৰু জীৱ এনেকুৱা অৱস্থাত আছিলে মানে একদম পূৰা চেন্সলেছ মানে কমাত যোৱা নিচিনা হৈ গ'ল মানুহবোৰে ধৰি নি তাক একদম লগালগ চিভিলত ভৰ্তি কৰিলে ICUত থাকিলে ৰাহুল মোটামুটি 1-1.5 মাহ ICUত থাকিলে মানে সেই ঘটনাটোৰ পাছত ৰাহুলৰ মেমৰিটো লছ হৈ গ'ল ৰাহুলে সেই ৰাতি কি হৈছিলে তাৰ নাম কি ঘৰ ক'ত সেইবোৰ চব পাহৰি গ'ল সি মূৰত মানে ভালকৈ চুটটো পালে এতিয়াও মানে বহুত মানুহে যোনসকল মানুহে সেই হাবিখন ৰাতি ঠিক 12টা বজাৰ পাছত ক্ৰছ কৰে তেওঁলোকেও এনেকুৱা কিছুমান মানে ঘটনা হোৱা বুলি মানে অৱগত কৰে মানুহৰ আগত কিন্তু সেইবোৰ কিমান হৈছে কিমান নাজানো যদি ভিডিঅ' কণ্টেণ্ট ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব